আইনৈৰ গৰাখহনীয়া ৰোধৰ বাবে জাৰাগুৰিত বহুৱা পাৰ্কোপাইন খুঁটা চুৰ কৰি নিজৰ পুখুৰীৰ বেৰত লগোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। বঙাইগাঁও জিলাৰ জামদহা জাৰাগুৰি বৃহত্তৰ অঞ্চলত আইনৈৰ প্ৰবল গৰাখহনীয়া ৰোধৰ বাবে গোৰাইমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত জাৰাগুৰি অঞ্চলত বহুসংখ্যক পাৰ্কোপাইন খুঁটা ২ নং নাচনগুৰিৰ মহিনুদ্দিন খান নামৰ ব্যক্তি এজনে পাৰ্কোপাইনৰ খুঁটা খুলি ৰাতিৰ এন্ধাৰত হাজিৰা লগাই কাংখলকৰ দ্বাৰা লৈ মহিনুদ্দিন খান নিজৰ পুখুৰীৰ পাৰে পাৰে দিয়া জালৰ বেৰত পাৰ্কোপাইনসমূহ খুঁটি লগাই দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। নদীবান হিচাপে পাৰ্কোপাইনসমূহ খুলি নিয়াৰ ফলত বৃহত্তৰ জামদহা জামুগুৰি ৰাইজ শংকিত হৈ পৰিছে। কাৰণ আইনৈৰ প্ৰবল গৰাখহনীয়াৰ কথা সকলোৱে অৱগত। কোন মুহূৰ্তত আইনৈৰ কি ৰূপ ধাৰণ কৰে কোনেও ক'ব নোৱাৰে। এই পাৰ্কোপাইন বৃহত্তৰ ৰাজ্যৰ স্বাৰ্থত স্থাপন কৰা পাৰ্কোপাইনসমূহ চুৰ কৰি ব্যক্তিজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে গেৰুকাবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে বঙাইগাঁও জলসম্পদ বিভাগ সংমণ্ডল বিভাগত এখন স্থানীয় ৰাইজে আবেদন দাখিল কৰাৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ জলসম্পদ মন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ সঠিক তদন্ত কৰি উচিত শাস্তিৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে। আমাৰ এইটো আই নদীৰ গৰাখহনীয়া 2019-20 যিটো ক্ষতি সাধন কৰিছিল, তাৰপিছত এইটো এনডিআৰএফৰ এটা স্কিম দি ৱাটাৰ ৰিচোৰ্চ সম্পূৰ্ণ কৰিছিল 2022-ত। এজন ব্যক্তিগত মানুহ মানে মইনুদ্দিন খাঁ, দেউতাৰ নাম হ'ল খালেক খাঁ, সি মানে তাৰ পৰা ৰাতি চুৰি কৰি আমি জনামতে মানুহ লগাই ৰাতি 700 টকা কৰি হাজিৰা দি আনি ইয়াতে নিজৰ কামত মানে ফিচাৰীৰ বাউণ্ডাৰী বেৰা দিছে জালেদি। এতিয়া আমাৰ জামদহা জাৰাগুৰি বা বৃহৎ অঞ্চল মানে 20-25খন গাঁও আতংকিত হৈ গৈছে। যিটো পাৰ্কোপাইন আছিল চৰকাৰে যিটো দিছিল, এইটো পাৰ্কোপাইনৰ কাৰণে বহুত ৰাইজে সকাহ পাইছিল। এতিয়া মানে আতংক হৈ গৈছে। এতিয়া আমাৰ এটাই চৰকাৰৰ ওচৰৰ অনুৰোধ যে জলসম্পদ বিভাগৰ আমাৰ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা তেওঁ চাই আমাৰ এইটো মানে ৰাইজৰ সহায় সহযোগিতা কৰি মানে যিয়ে দোষীক মানে যিটো চৰকাৰীভাৱে শাস্তি হ'ব লাগে আমি সেইটোৱে বিচাৰিছোঁ। হৈছে আমাৰ এই অঞ্চল দুখীয়া অঞ্চল গৰামেৰ জিপি হাবাচৰা জিপি আৰু 3 নম্বৰ নদীপাৰা জাৰাগুৰি সমস্ত এইটো এনেকুৱা পৰিস্থিতি হৈছে। 3 বছৰ আগে বন্যাই যিমান ক্ষতি হৈছে হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটিত বাল কৰি গৈছে। আমি হতাশা খাই গৈছোঁ। তাৰ ভিতৰত চৰকাৰে আমাৰ এই অঞ্চলত লক্ষ্য কৰি তদন্ত কৰি বিহিত ব্যৱস্থা মানে বান্ধ দিছে। পাৰ্কোপাইন দেওঁতে আমি বহুত ভাল পাইছোঁ। অঞ্চলৰ মানুহে বিৰাট আনন্দিত হৈছে। এই অঞ্চল ৰক্ষা হ'ব। এজন মানুহ মইনুদ্দিন নামেৰ মানুহ গৰামেৰ জিপিতে থাকে, সেইজনে ব্যক্তিগত ফিচাৰী খুন্দি চাৰিওফালে এই খুঁটি উঠাই আনি ইয়াতে বান্ধ দিছে, অৰ্থাৎ খুঁটি গাড়ি বেৰা দিছে। এইটোতো ঠিক হোৱা নাই। গতিকে আমি অঞ্চলৰ ৰাইজে বহু বিক্ষুব্ধ হৈছোঁ। গতিকে চৰকাৰৰ পক্ষৰ পৰা ইয়াতে বিহিত ব্যৱস্থা কৰি উচিত শাস্তি যিটো হয় এই অঞ্চল ৰক্ষা কৰি সেই ব্যৱস্থাটো কৰিব লাগে। এইখিনিয়ে কথা। মই মানে বেছি নকওঁ। আমাৰ এই আই নদীৰ যিটো গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে পাৰ্কোপাইন দিছিল অসম চৰকাৰে, আৰু সেই পাৰ্কোপাইন আমাৰ 2 নং নাচনগুৰি গাঁৱৰ মইনুদ্দিন খান তেখেতৰ ব্যক্তিগত পুখুৰীত চাৰিওফালে সেই পাৰ্কোপাইনৰ খুঁটিবিলাক আনি মানে চাৰিওফালে মানে বাউণ্ডাৰী দিছে। তেখেতো নিজৰ কামত ব্যৱহাৰ কৰিছে। গতিকে মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই মানে অনুৰোধ কৰিম যাতে ইয়াত মানে যদি দোষী তেখেতক কঠোৰৰ পৰা কঠোৰতম মানে শাস্তি দিব লাগে। মোৰ এইখিনি কথা। হয়, এইটো তাৰমানে ৰাইজে যেতিয়া নেকি প্ৰত্যক্ষ কৰি দেখিলে যে এই যিবিলাক পাৰ্কোপাইনৰ খুঁটিবিলাক আছিল, খুঁটিবিলাক তাতে নাই, সেইটো যেতিয়া দেখা নাপায় মানুহৰ ওচৰত সোধাৰ পিছত মানুহে কৈছে যে মইনুদ্দিন খান তেওঁৰ তাতে বেৰা দিছে। আৰু সেই মানুহকেইটা গোটেইকেইটা আহি যেতিয়া নেকি ইয়াতে দেখিলে এইবিলাকে
এইবিলাকে বেৰা দিছে। তো দেখাৰ পিছত এইটো প্ৰশাসনৰ ল'লে, আশ্ৰয় ল'লে, আইনী ব্যৱস্থাৰ কাৰণে মানে FIR এটা দিছে ৰাইজে মিলি। এইটো অলৰেডি দিয়া হৈছে। আচ্ছা, FIR দিয়াৰ পাছত কিবা তদন্ত আৰম্ভ কৰিছে নে নাই, কিবা খবৰ আছে নেকি? আহিছিল, IC ছাৰে আহিছিল, আহি পেলাই নিজেও মানে কৰি লৈ গৈছে, ভিডিঅ' কৰি লৈ গৈছে। ৰাইজো আছিল লগত। আৰু যোৱাকালি মানে জলসম্পদ বিভাগৰ ইঞ্জিনিয়াৰ নে কিবা ফিল্ড অফিচাৰ তেখেতেও আহিছিল, আহি পেলাই মানে তেখেতেও তদন্ত কৰি গৈছে। আমাৰ IC ছাৰেও তদন্ত কৰি গৈছে আৰু কিছুমান ষ্টেটমেণ্টো লৈছে মানুহৰ পৰা। নিউজ ডেস্ক, বিজনি 24।